আহি পালোঁ বাক্সাত, ইমান ভাল লাগিছে। মানুহ এনেকুৱা মানুহ হৈছে ইয়াত, ধুনীয়া পৰিৱেশ। এইখন আমাৰ প্ৰৱেশ দ্বাৰ, ভাল লাগিছে। আপোনালোকক ভিডিঅ'টোত দেখাম মই যিখিনি পাৰোঁ। ধুনীয়া এটা পৰিৱেশ, 50 বছৰ অতিক্ৰম কৰিছে এই বাথৌ পূজাখন। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ভাল লাগিছে আহি ইয়াত। সঁচাকৈ বহুত আপ্লুত হৈছোঁ আজি ইয়াত আহি, বহুত ভাল লাগিছে আজি। বাথৌ মন্দিৰ ইহঁতৰ দেখিছেনে? মই দূৰৰ পৰা জুম কৰিছোঁ, চাওকচোন ইমান মনোমোহা পৰিৱেশ, ইমান সুন্দৰকৈ সজাইছে আটক ধুনা কৰি, দেখিছেনে? চিবি চালি আছে, দেখিছেনে? আমাৰ যেনেকুৱা বিহু উৎসৱ বাপতি সাহোন, ইহঁতৰ বড়ো সম্প্ৰদায়ৰ মানুহখিনিৰ এইটো আপোনাৰ যাৰ উৎসৱ বাথৌ পূজা বুলি আমি জানো। দেখিছেনে ইমান ধুনীয়া পৰিৱেশ? আমাৰ হিন্দী গায়ক আহিছে, বলিউডৰ নেপথ্য। অকণমান 3 কিলোমিটাৰ পিছত এইখন হোটেল টেনশ্যন ফ্ৰী হোটেল। এইখন হোটেলত আমি খালোঁ, আপুনি গাহৰি পৰা ইহঁতে খালে, ময়ো খালোঁ, গোটেইবিলাক ঘুগুনি খালোঁ, কণী খালোঁ। ধুনীয়া পৰিৱেশন কৰি আছে ইয়াত, ইমান ভাল লাগিছে আহি। নিজে নাচিব মন গৈছে ইয়াত আহি, ইমান ধুনীয়া পৰিৱেশ। লাষ্ট আমি জবনিকা পৰিৱেশন চাহ খাওঁ। আমি এখন পাৰাক চাই আমি মোৰ বন্ধু ৰাকেশ বা বাৰু এইখন ফেষ্টিভেল যি হৈ আছে ইয়াৰে নামমান আভাস দিব আমাৰ মৰমৰ ৰাকেশে। আমাৰ এই ফেষ্টিভেলটো কেনেকুৱা পৰিৱেশ লাগিছে আপোনাক, আৰু ইয়াৰ পৰিৱেশটো কেনেকুৱা আমাৰ অসমীয়া বা গোটেইখিনি আমাৰ এইবাৰ প্ৰথমবাৰ আহিছোঁ, ভালে লাগিছে। আমাৰ অসমীয়াত যেনেকৈ পবিত্ৰ বিহু হয়, তেনেকৈ বড়োসকলৰ এইটো বাথৌ পূজা। আৰু এইবাৰ তেওঁলোকৰ 50তম বাথৌ পূজা ইয়াতে আয়োজন কৰিছে। সুন্দৰ পৰিৱেশ, সোণালী জয়ন্তী আমাৰ ইয়াত জনজাতীয় খাদ্য সম্ভাৰেৰে সকলো ৰখি আছে। একদম আহ্বান কৰক, আহক ঠাই মানে ইমান ধুনীয়া এটা পৰিৱেশ, গোটেইখিনি ইয়াত মনোৰঞ্জনৰ আছে, গোটেইখিনি পাব ইয়াত আহি, ভাল লাগিব। সকলোকে এটা আমাৰ ফালৰ পৰা নিমন্ত্ৰণ দিলোঁ, অতি ধুনীয়া। ধন্যবাদ সকলোকে।